Hey everyone, কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালেই আছে আৰু মোৰ YouTube চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আৰু আজি যাবলৈ ওলাইছো মা আৰু মই বজাৰলৈ, তো ভাবিলো ব্লগ এটা কৰি থওঁ। তো বলক আপোনালোকক লৈ যাওঁ বজাৰলৈ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। তো আমি যাবলৈ ওলাইলো। ৰিম্পি বাই বাই। তো মোৰ চুলিখিনি গোটেই তেল তেল হৈ আছে। তো আমি ওলাই আহিলোঁ ঘৰৰ পৰা। এফালে মা চাই দিয়া এবাৰ। তো আমি গৈ থাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। বলক। सब खुला है दुकान में। আহিয়ে প্ৰথমতে সোমালো এখন কাপোৰৰ দোকানত আৰু মায়ে চাদৰ মেখেলা চাই আছে। কি কৰিবা মা? কাপোৰ লোৱা হৈ গ'ল আৰু লৈ মেলি এতিয়া আহিছো আমি পাচলি বজাৰৰ ফালে। মায়ে পাৰ চাই বোলে। আৰু লগতে অলপমান সবজি বজাৰো কৰি ল'লে। আৰু এইখিনিতে মায়ে দৰব লৈ আছে আৰু মই ৰখি আছো। তো এয়া ঘৰ সোমাই গ'লো। এয়া বজাৰ এফালে মানে আহোঁতে আমি হেৰি কৰিব নহ'ল আৰু আন্ধাৰ একদম। বা বহি লওঁ। এযোৰ আৰু এযোৰ হ'ল সেইযোৰ। তাই চাই আছে কাপোৰযোৰ কেনেকুৱা বুলি। এযোৰ হ'ল মিক্স পাট আৰু এযোৰ হ'ল AC কটন। আৰু বজাৰৰ পৰা মানে কিবা এটা কাৰণত আমি সোনকালে গুচি আহিবলগীয়া হ'ল। ঘৰৰ পৰা ফোন কৰিলে, তো সেইকাৰণে লৰালৰিকে গুচি আহিলোঁ। বজাৰ কৰা কমপ্লিটেই নহ'ল। আৰু এখন টঙালি মায়ে লৈ আহিছে, এনে ভাল লাগিলে কাৰণে লৈ আহিলে আৰু। তো ঘৰ আহি পালোহি। বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ আৰু জানেই বজাৰত কিনো ভিডিঅ' কৰি থাকিম। আৰু কিবা এটা কাৰণত সোনকালে গুচি আহিবলগীয়া হ'ল ঘৰলৈ। তো ভালকৈ একো দেখাব নোৱাৰিলোঁ আৰু ভিডিঅ'টো চাই থাকক আৰু আগলৈ কিবা কিবি দেখিবলৈ পাই থাকিব। এতিয়া আমি সকলোৱে একাপ লাল চাহ খাই লওঁ। এতিয়া বাজিছে 4:30 আৰু এতিয়া ভণ্টি আৰু মই যাবলৈ ওলাইছোঁ মামা ঘৰলৈ যাব ওলাইছোঁ বিহু খাবলৈ বুলি মানে। তো আমি যাওঁ মামা ঘৰলৈ গৈ থাকোঁ। বেছি দূৰ নহয়, মামা ঘৰ একদম ওচৰতে মানে, আৰু বেছি দূৰ যাব নালাগে। 10 মিনিটমানৰ ৰাস্তা, 10 মিনিটটো নালাগিবই। তো আমি গৈ থাকোঁ, তাত পাই মেলি আকৌ দেখুৱাই আছোঁ। এয়া মামা ঘৰ পাই গ'লোহি আমি। আৰু এইটো মামাৰ পোৱালিটো আপেল খাই আছে। হাই বুলি কৈ দিয়া। আইতা আৰু ৰিম্পি একদম মানে কথা পাতি ক'বই নোৱাৰে পুৰা। এইফালে মামীয়ে দিলেহি চাহ।
তেন্তে চাহকাপ খাই লওঁ। এইফালে মাহী আৰু মামী বহি আছে। যাওঁগৈ আৰু দেই। মামাৰ ঘৰৰ একদম ওচৰতে খুৰী ঘৰটো, তো খুৰী ঘৰটো এপাক এনেই সোমাই আহিলোঁ আহোঁতে। পেহী ঘৰলৈ আহিছোঁ। আজি মানে পূৰা ফুৰিছোঁ আৰু। ফাৰ্ষ্ট গ'লোঁ মামা ঘৰ, তাৰপৰা খুৰী ঘৰত সোমাই মেলি এতিয়া পেহী ঘৰত সোমাইছোঁহি। ওচৰতে মানে চবৰে ঘৰ বেছি দূৰ নহয় আৰু। তো বিহু বুলি চবৰে ঘৰতে এবাৰ এবাৰ সোমাই গৈছোঁ, কাৰণ নাহিলেতো বেয়া পায় আৰু সদায় সদায় আহি থাকিবলৈ সময় নাই আৰু সেইকাৰণে চবতে একেচোতে মানে সোমাই গৈছোঁ আৰু এপাক এপাক। ঠিক আছে বাৰু। যাম। পিঠাকেইটা পুৰা পাৰফেক্ট হৈছে ন? আৰু ইমান এগাল পিঠা কেলে দিছা মানে বুজি পোৱা নাই। দুজনী মানুহ আৰু নিমকিও আছে। তুমি বনাইছা নেকি? নিমকিটো বনাইছা নে কিনি দিছা? কেনেকুৱা খাবলৈ নিমকিটো? কি সুধিছো হয় নাই? যাওঁগে আৰু এতিয়া খালো বলো হয় নাই? যাওঁগে দেই। বাই বাই। বাই বাই। আন্ধাৰ হৈ গ'ল পুৰা, ইছৰাম একো নেদেখে। ঘৰ আহি পালোঁ আৰু আহি ডাইৰেক্ট পাকঘৰতে আহিলোঁ আৰু দেই। আৰু ভিডিঅ'টো বেছি দীঘল নকৰি ইয়াতে শেষ কৰি দিওঁ বুলি ভাবিছোঁ। পাকঘৰতে আজি ভিডিঅ'টো এণ্ড কৰিছোঁ। চ' যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। বাই বাই।